কেনে লাগিছে যোৰা পাবনে বাৰু ইয়াত আনন্দ ফূৰ্তি কৰক দুইটাকে দেখি ঘৰ আকৌ মুগাকে ফালিব মোক থেংক ইউ মণি বহুত বহুত ধন্যবাদ আমি কালী পূজা কমিটিৰ তৰফৰ পৰা আৰু আমাৰ মণিবৌ ভাল নামটো পাপৰি মণিবৌক আমি অকণমান আমাৰ সমিতিৰ তৰফৰ পৰা তেওঁক অকণমান আমি মৰম জনাব বিচাৰিছোঁ আৰু এখন গামোচাৰে সম্বৰ্ধনা জনাব পাপৰি আমাৰ আজি ঘোষক হিৰু কাশ্যপে হাত চাপৰি এটা ডাঙৰকৈ লাগিব থেংক ইউ গুণদা একদম ধুনীয়াকৈ বজাই দিছে থেংক ইউ সকলোকে দিয়া মণি অকণমান মাতটো শুনাই দিয়া কি খবৰ মই কিমান বাৰ কৈছো যে মই নুঠো পৰহিয়াৰ পৰা কাজিয়া লাগিছে যে এইটো মঞ্চত মই নাযাওঁ মই নুঠো কিয় জানেনে মোক কৈছে তুমি যাব লাগিব 11টা বজাৰ পাছত উঠিব লাগিব মোক ফাংচনলৈও আহিবলৈ কৈছে আৰু 11টা বজাৰ পাছত মাতিছে মইতো বুজি পোৱা নাই এতিয়াহে গম পালো ইয়ালৈ আহি 2 নম্বৰ গৰাকী আগত বহি আছে মানে 11টাত তেখেত গুচি যাব 11টা বছত মই আহিম মানে দেখিছে কেনেকুৱা মানুহ এতিয়া একো নকওঁ কাইলৈ বেহাৰবাৰীত দি আছো এইটো দিমনে নিদিম দিব লাগিব আৰু মই ইয়ালৈ কাৰ লগত আহিলো গম পাই নাপায় গম পাইনে মোহনৰ লগত আহিছো হে ভৰি ভঙা হাত ভঙা ল'ৰাটোৰ লগত এতিয়া সি মোক আনি পেলাই ৰাস্তাটো দেখাই দিলে মানুহটো নাই গ'লে বা গ'ল কোনোবা চাগে ছোৱালীৰ লগত লাইন মাৰি আছে নেকি ঠিক নাই মোহন ৰবা মুখত মাংস সোমাই আছে এই দেখিছে মই কোৱা নাই মাংস দেখিলে কি ৰ'ব নোৱাৰে মাংস চুবাই আছেগে চুবোৱা নাই শেষ বৰ ধুনীয়া লাগিছে বগা জোতা কলা কৰি পেলালিচোন নহয় মই বেলেগলৈ গ'লে সন্দেহ কৰে যে মই আগতে ফাংচন চাওঁ বুলি গৈ পেলাই লগৰ ল'ৰাৰ ঘৰত শুই থাকোঁ আজি আহোঁতে দেউতাই কৈছে বগা জোতাতে পিন্ধি যাম মই কৈছে কিয় কৈছে ফাংচনতো বোকা মানে জোতাৰ বোকা দেখিলে গম পাব ফাংচনলৈ গৈছে বুলি নহ'লে বহুত সন্দেহ কৰে দেখাত বোলে তিল পিঠা লাগিছেনে একদম তিল পিঠা হৈ আহিছে ইমান ধুনীয়া চোলা কোনে দিলে পেন বগা চোলা জোতা মোজা কোনে দিছে কেকেচাই দিছে আমাৰ মনিব ভাল লাগিছে নে না তেওঁৰ কাৰণে মেখেলাখন কাঠ আছে মানে এনেকুৱা কালাৰ মেখেলা দেখা নাই ন আপোনালোকে বহুত ধন্যবাদ মই উঠিম বুলি ক'লো মইতো ঘৰৰ ওচৰৰে ল'ৰা মোৰ পিছতো আমি কমিটি মানে পিছতো উঠিম এনেকৈ ভাবি তাই মাটিবিলাক মোক মানে বেক ষ্টেজত কৈ আছে তই উঠিব লাগিব মই উঠি আহিলোঁ আৰু শেষত কিন্তু আপোনালোকৰ সহযোগ দেখি ইমান ধুনীয়াকৈ নাচিছে আমাৰ ভণ্টিহঁতে দাদাহঁতে ইমান ধুনীয়াকৈ নাচিছে বন্ধু বৰ্গ সকলো মই পিছফালে অকলে নাচিছোঁ আজিকালি আকৌ অকলে নাচিবলৈ ভয় নহয় আপুনি যদি নানাচিলে ক'ব এতিয়া এক্টৰ হ'ল আগতে আমাৰ গাঁৱতে ঘূৰি ফুৰে হয়নে আকৌ যদি নাচি যায় তেতিয়া ক'ব আজিকালি 2 টকামান দিয়ে নেকি বৰ দিগদাৰ হয়নে নহয় কিন্তু আপোনালোকক বহুত ধন্যবাদ কি মনিবাৰী গ'লে ন আমিতো ঘৰ এটা পিছতে অকণমান গুণগুণে এজনী হৈছে পাণ্ডুৰ ফুল এজনী হৈছে মোৰ কঠালি কোমোৱা হয়নে গালখন আছে ফুলা পকৰিটোৰ নিচিনা কিনো খানে জানো গালত বাচ্চাটা আজি লাগিছিল ন মণি আৰু বাচ্চাটা একদম কমপ্লিট একে নহয়নে একে লাগে হয়নে বাবা এতিয়া আপোনালোকে চিঞৰিছে
হাত ওলাই দিলে ঘৰ যদি আকৌ ঘৰত দিবগৈ মানে তেতিয়া মানে দুটা মন এপিনেও জ্বলে সেইপিনেও জ্বলে দুজনী ঘড়ী নহয় এজনী থাকো এজনী ওখ সেইকাৰণে এজনী এখন নোচাবি নেকি শুন এতিয়াতো গায়কে গাই গ'ল আচুচে গাই গ'ল মইতো গাব নাজানো আপোনালোকে জানে সেই যে 2006 চনত বাৰাণ্ডাত যে ধুল মাৰিছিলো গানটা যে গাইছো আপোনালোকে সহযোগ কৰিছে কোন ল'ৰা এইটো সেই যে সহযোগ কৰি আহিছে তাৰ অভিজ্ঞতা পাই গাওঁ সহযোগ কৰি অকণমান হাতচুৰি যদি দি দিয়ে এতিয়া নহয় যদি গায়কে নাহিলে হাতখনলৈকে ৰঙা কৰি যাব মাংস মছলা দি মছলা চব মিলাই দিওঁ ধুনীয়াকৈ সহযোগ কৰিব মইনা আমাৰ বাইনা ঘৰত কোনোবা এদিন নাচিব লাগিব বাইনা ঘৰত খালে এদিন বজাব লাগিব হয়নে সহযোগ কৰিব